নমস্কাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ আজি ইতিমধ্যে হৈ গৈছে। আজি অসমীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখনতনো কি আহিল তাৰে এবাৰ দেখুৱাবৰ কাৰণে মই বিচাৰিছোঁ। প্ৰথমটো প্ৰশ্ন আছিল অতি চমু উত্তৰৰ লিখা ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? লিখিব পৰা। ক বিভাগ আছে আমাৰ 75 মাৰ্কৰ। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 2 নম্বৰ প্ৰশ্ন দিছে চমু উত্তৰ লিখা বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়, পাঠৰ সহায়ত বুজাই লিখা। ইয়াৰ যিকোনো দুটাহে দিছে, অৰ্থাৎ প্ৰশ্ন তিনিটাকৈ দিয়া আছে। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি? 3 নম্বৰ প্ৰশ্ন দিছে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? নতুবা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। ইয়াৰো অপশ্যন দিছে, খুব এটা নোৱাৰিলে এটা কৰিব পৰা যায়। 4 নম্বৰ প্ৰশ্ন অতি চমু উত্তৰ লিখা ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন? অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? 5 নম্বৰ প্ৰশ্ন দিছে চমু উত্তৰ লিখা অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চানচেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? তাৰপিছতে 6 নম্বৰ প্ৰশ্ন উত্তৰ লিখা দিছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? নাইবা ইয়াৰো অপশ্যন এটা দিছে, নতুবা কৰিবলৈ দিয়া হৈছে। অৰুণিমা সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? 4 মাৰ্ককৈ দিয়া হৈছে। 7 নম্বৰ প্ৰশ্ন অতি চমু উত্তৰ লিখা পল কোন শ্ৰেণীত পঢ়ে? ধুনীয়া প্ৰশ্ন কাটিছে। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? 8 নম্বৰ জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। 9 নম্বৰ প্ৰশ্ন কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? নাইবা ইয়াতো আকৌ এটা অপশ্যন দি দিছে 3 মাৰ্কৰ, যিহেতু এটা নোৱাৰিলে এটা কৰিব পৰা যায়। যিহেতু ছাত্ৰ ছাত্ৰীসকলক খুব সহজেই পাছ কৰাৰ এটা সুবিধা প্ৰদান কৰি দিছে। বেহেষ্ট ই জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। 10 নম্বৰ প্ৰশ্ন হৈছে অতি চমু উত্তৰ লিখা তোমাৰ পাঠ্যপুথি বৰগীতটি কোনে ৰচনা কৰা? তাৰপিছত দিছে আজান ফকীৰৰ আচল নাম কি আছিল? 11 নম্বৰ চমু উত্তৰ লিখা ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে? নেক্সট খুব ধুনীয়া প্ৰশ্ন পেপাৰ কাটিছে। তাৰপিছতে 12 নম্বৰ প্ৰশ্ন দিছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকতজনেৰ নিজ তুমিহে জীৱন কবিতাভাষীৰ অন্তৰ্নিহিত ভাৱটি লিখা। 3 মাৰ্কৰ দি দিছে। 13 নম্বৰ প্ৰশ্ন প্ৰশস্তিৰ অৰ্থ কি? অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? গ নম্বৰ কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? 3 নম্বৰ এটাত 1 নম্বৰকৈ দিয়া আছে। 14 নম্বৰ মই অসমীয়া কবিতাটোত অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। 15 নম্বৰ দিছে উত্তৰ লিখা মই অসমীয়া কবিতাটো কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। ইয়াৰো এটা অপশ্যন দি দিছে নাইবা বুলি। দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। 16 নম্বৰ তলৰ যিকোনো এটা ব্যাস বাক্যসহ সমাসৰ নাম লিখা। ৰাম লক্ষ্মণ নৱৰত্ন হাঁহিমুখ। ইয়াৰো 1 নম্বৰ দিছে, ইয়াৰ যিকোনো এটাৰ ব্যাস বাক্যসহ এটাহে লিখিবলৈ দিছে। তাৰপিছতে খ নম্বৰ দিছে তলৰ যিকোনো এটা শব্দ সন্ধি ভাঙা উচ্চাৰণ নাবিক মহোদয়। গ নম্বৰ দিছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে। খুব ধুনীয়া এটা বাক্য দিছে 1 নম্বৰ মাৰ্কৰ। তাৰপিছতে ঘ নম্বৰ আহিলে তলত দিয়া যিকোনো এটা শব্দ মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। ৰাৱণ কাৰণ দুষ্ট যথাস্থানত যতি চিহ্ন বহুবা শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। তলত যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ডলাৰ বগৰী ভাত ঘৰ মূৰে কপালে হাত দিয়া। তলত যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আদৰ উচিত চিনাকি বৰ্গীয় নম্বৰ জহ ঞ। তাৰপিছতে 17 নম্বৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা দিছে কথাত বতা পাই কথাত কটা যায়। তুমি শ্ৰেণী কথা থাকোঁতে হঠাৎ মূৰৰ বিষ ভুগিব লগা হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। আবেদনত তোমাৰ নাম বা ঠিকনা অৰ্থাৎ এখন দৰখাস্ত লিখিবলৈ দিয়া হৈছে, যিখন দৰখাস্তৰে হঠাৎ শ্ৰেণী কোঠাত নিজৰ শাৰীৰিকভাৱে কিবা বেমাৰত ভুগিবলগীয়া হোৱাৰ কাৰণ ইয়াত দি দিছে, বিষয়টো দি দিছে ইয়াত মূৰৰ বিষ বুলি। তাৰপিছতে খ নম্বৰ দিছে তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰী দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। যিকোনো ইয়াত দিছে এটা প্ৰশ্নহে কৰিব লাগে। ভাৱ সম্প্ৰসাৰণ কৰিব লাগে, নতুবা এপ্লিকেশ্যনখন লিখিব লাগে, নতুবা এই বাতৰি কাকতৰ সম্পাদকীয় প্ৰতিবেদন এখন লিখিব লাগে। 18 নম্বৰ প্ৰশ্নটো দিছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা পৰিৱেশ প্ৰদূষণ
ক্ষুদ্ৰ সঞ্চয়। তিনিটাৰ ভিতৰত যিকোনো এটাহে দি দিছে। অপশ্যন বহুত দিছে এইবাৰ। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাতৰ সন্নিৱেশত যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ টোকা লিখিব লাগে। নতুবা 20 নম্বৰ এটা দিছে প্ৰশ্ন আৰু এই দুটা কৰিব লাগিব। তোমাৰ দ্ৰুতপাতৰ সন্নিৱেশত অসমৰ যিকোনো এটা জনগোষ্ঠী উৎসৱ পাৰ্বণৰ সম্পৰ্কে লিখা। তলত দিয়া গদ্যাংশ মূলভাৱ লিখা। এই গোটেই গদ্যাংশটো পঢ়ি ইয়াৰ এটা মূলভাৱ টোকা আকাৰ লিখিব লাগে। ইয়াত মাৰ্কটো ধুনীয়া দিছে, 4 মাৰ্ক দিছে। ইয়াত দুটামান শাৰীতে যাতে মূলভাৱ উলিয়াব পৰা যায় তেনেকুৱাকৈ লিখিব পাৰিলে ভাল নাম্বাৰটো পোৱা যাব। কৰিব দিয়া আছে 22 নম্বৰ অতি চমু উত্তৰৰ প্ৰশ্ন। নালন্দা বিশ্ববিদ্যালয়ৰ নদলীয়া পুথিভঁৰালৰ নাম কি আছিল? এইটো কৰিব পাৰে। 23 নম্বৰ দিছে যিকোনো এটাৰ শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। সেনাপতি ভীষ্মকৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? 24 নম্বৰ প্ৰাচীন কালত ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষা কেন্দ্ৰ তক্ষশিলা বিশ্ববিদ্যালয়, এইটো লিখিব পাৰি। 25 নম্বৰ দিছে অসমীয়া কোনজন সাহিত্যিকে অসম কেশৰী আখ্যা দিয়া হৈছিল? তাৰপিছতে আছে 26 নম্বৰ ধৰ ঝাৰু ধৰ ভাই, এইটো কৰিব পাৰি। আৰু চাবৰ সময় নাই, তাৎপৰ্য বুজাই লিখা নাই। বা কপিল মুনিৰ চমু পৰিচয় দিয়া, এইটো কৰিব পাৰি। গ্ৰুপ বিৰ হয় সেইটো। 27 নম্বৰ প্ৰশ্নখিনি ধৰ ঝাৰু ধৰ ভাই। 28 নম্বৰ দিছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? এইটো শুদ্ধৰ ওপৰত কেনেকৈ লিখিব পাৰি এইটো লিখিব লাগিব। 1 নম্বৰ দিয়া হৈছে পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা, এইটো ধুনীয়াকৈ লিখিব পৰা যায়। খালী ঠাই উপযুক্ত অনুসৰ্গ বহোৱা। তুমি স্কুললৈ নগলা। উপযুক্ত যিটো শব্দ বহে অনুসৰ্গ বহাব লাগে। তলৰ দিছে গ নম্বৰ যিকোনো এটা সমাৰ্থ শব্দ লিখা। মিত্ৰ কন্যা। তাৰপিছতে ঙ নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। প্ৰথম চ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। দ্বিতীয় চ তলত দিয়া যিকোনো এটা বিপৰীত লিংগ লিখা। 29 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। কুসুমমালা, লেছাৰী, পয়াৰ। এইটো হ'ল চি গ বিভাগ। ক খ দুটা কৰিব লাগে, যদি খ নকৰে তেতিয়াহ'লে গ বিভাগ কৰিব পাৰি। মাতৃভাষালৈ অনুবাদ কৰিবলৈ দিছে হিন্দীৰ পৰা নিজৰ মাতৃভাষালৈ। তাৰপিছত 2 নম্বৰ দিছে যিকোনো এটা উত্তৰ লিখিব লাগে। ছাত্ৰ জীৱনৰ ক্ৰিয়াৰ আৱশ্যকতা কি? নতুবা হেতুপদেশৰ 4টা ভাগৰ নাম লিখিব লাগে। হেতুপদেশৰ। তাৰপিছতে 3 নম্বৰ দিছে উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা। 4 নম্বৰ সংস্কৃত তলৰ প্ৰশ্নবোৰ উত্তৰ সংস্কৃতত লিখিব লাগে যিসকলৰ সংস্কৃতত আছে। 5 নম্বৰখিনি ক অংশলৈ খ খ মিলাবলৈ দিয়া হৈছে। 6 নম্বৰ অপশ্যন দিছে। তো এইখিনি আছিল আজি অসমীয়া পেপাৰ হৈ যোৱা প্ৰশ্ন কাকতখন। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰী পেপাৰখন চাই মই ভাবোঁ 80তকৈ ওপৰ যাতে পায়, অৰ্থাৎ লেটাৰ মাৰ্কছ যাতে সকলোৱে উঠাব পাৰে। যিহেতু ইমান কঠিনতা দিয়া হোৱা নাই, খুব চমুকৈ দিয়া আছে আৰু খুব অপশ্যনেল বহুত ধুনীয়াকৈ দিয়া আছে। আৰু সদায় চাগে শ্ৰেণীকোঠাত বা কৰি থকা প্ৰশ্ন উত্তৰসমূহেই পৰীক্ষাটোত এই প্ৰশ্নসমূহ দিয়া হৈছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জনালোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ আকৌ এবাৰ আমি উল্লেখিত কৰিম, ডিছকাছ কৰিম। ধন্যবাদ। আজিলৈ নমস্কাৰ।